হেল্ল' গাইজ, আপোনালোকে যোৱাকালি ভিডিঅ'টোত দেখা পালে যে মায়ে ভাগৰ লাগিছিল, মাৰ ভাগৰ লগা মায়ে অলপ কৰিছে। এতিয়া আৰু আমি আৰম্ভ কৰিছোঁ নেক্সট ভিডিঅ'টো আপোনালোকে দেখাব। আমি এতিয়া যাই আছোঁ খোজকাঢ়ি কাঢ়ি, মই মা দেউতা। বাকী আপোনালোকে দেখা পাইছে বহুত মানুহ হৈছে, মানুহ বহুত সমাগম, মানুহ একেবাৰে ভৰ্তি হৈছে বা ইমান মানুহ হৈছে, দেখা নাই ইমান মানুহ দেখা নাছিলোঁ কেতিয়াও। আৰু ভিতৰত আপোনাৰ দেখা পাব কিমান কি হ'ব, একদম মানে এক্সাইটেড হৈ আছোঁ মই। বহুত মানুহ ইমান দূৰ খোজকাঢ়ি আহিলোঁ, কিন্তু এতিয়া অলপ সময় ৰখাই থৈছে পুলিচবিলাকে, কাৰণ মানে মন্দিৰৰ পৰা মানুহ বহুত ভিৰ হৈছে, সেইকাৰণে ইয়াতে ৰখাই দিছে। এইবাৰৰ পৰা ওলাই আহিব দিছে মানুহবিলাক, আৰু যাব দিছে লাহে লাহেকৈ। বহুত মানুহ, ইমান গৰম লাগি গৈছে, কিবা লাগিছে গা। সকলো ভক্তবৃন্দক অনুৰোধ কৰা হৈছে যে মন্দিৰৰ চৌদিকে তো হেল্ল' গাইজ, তো অৱশেষত আহি পেলোঁ আমি কামাখ্যা মন্দিৰ। দেখা পাইছে আপোনালোকে কি ধুনীয়াকৈ সজাইছে কামাখ্যা মন্দিৰ। ইমান গৰম, ইমান ভাগৰ হৈছে, তথাপিও কিবা অৱশেষত ঢেকিয়াজুলি নিবাসী পরাবু সরকার আপনাকে খুঁজছে। আপনার হাজবেন্ড মন্দিরের অনুসন্ধান কেন্দ্রের সামনে দাঁড়ায় আছে। তো গাইজ মানে মন্দিৰৰ ভিতৰত ৰখিব দিয়া নাই, মানুহবিলাক চব ওলাই যাব দি আছে, বহুত ভিৰ হৈছে কাৰণে ওলাই যাই আছোঁ। আৰু দেখা পাইছে মানুহে চিপছ খাই আছে, কেনেকৈ দেখা পাইছে আপোনাৰ। তো গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাকী ভিডিঅ'টো আপোনাৰ ভাল লাগিলে প্লিজ লাইক কৰিব, আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।